নমস্কাৰ মই দীপশিখা আপোনালোকক পোনপ্ৰথমে শাৰদীয় দুৰ্গা পূজা মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ নতুনকৈ ইউটিউব চেনেল এটা খুলিছোঁ আপোনালোকক যি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম মোৰ কথা কৈ ইমান অভ্যাস নাই তথাপিও আপোনালোকক দেখুৱাবলৈ কিবা এটা চেষ্টা কৰিম বলক চাওঁ আৰু এয়া আবেলি সময়ত ধুনীয়াকৈ চাহ একাপ খাই ল'লোঁ এতিয়া আমাৰ ধুনুৱে ডান্স কৰিব হেনো নাই খোৱা মমো অকণমান দিয়া এতিয়া সময় হৈছে 10টা ৰাতি 10টা বাজিছে যিহেতু এটা পূজাৰ বতৰ সকলোৱে চাগে পূজা চাব গৈছে মই যোৱা নাই কাইলৈ যাম আৰু আমি এতিয়া য'ত আছোঁ গুজৰাটত আছোঁ আমাৰ এপাৰ্টমেণ্টৰ তলতে পূজা পাতে আৰু ইয়াত গুজৰাটী মানুহসকলে গুজৰাটৰ ডান্স কৰিছে তললৈ নাযাওঁ ওপৰৰ পৰাই দেখুৱাম ময়ো চাম আপোনালোকে চাব বলকচোন আৰু ইয়াত সৰু সৰু ল'ৰা ছোৱালীক খেলিও আছে ফিল্ডত ৰাতি হোৱাৰ কাৰণে আৰু দূৰৰ পৰা ওপৰৰ পৰা দেখুৱাইছিলোঁ যে সেইকাৰণে ভিডিঅ'বিলাক ইমান ভাল নহ'ল দেখিলে তেওঁলোকে পূজা স্পেচিয়েলৰ কাৰণে ডান্স কৰিছে হয়তো তেওঁলোকে এইটো নিয়মো হ'ব পাৰে সেইটো মই নাজানিম আৰু ভিডিঅ'টো কি দেখাব পাৰিলোঁ সেয়া নাজানো প্ৰথমবাৰৰ বাবে আহিছোঁ কাৰণে হয়তো ভালদৰে ক'ব পৰা নাই কথাবিলাক কেমেৰা আগত কোৱা কথা মানে আগতে কোৱা অভ্যাস নাই তেনেহ'লে আজিলৈ আহোঁ বাই